লখিমপুৰত বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ মুকলি। লখিমপুৰ বধাকৰা মাজগাঁৱত বুধবাৰে এটা ইজিপে বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ মুকলি কৰা হয়। কেন্দ্ৰটো ফিতা কাটি শুভাৰম্ভ কৰে নকদম পঞ্চায়তৰ সভাপতি প্ৰফুল্ল দত্তই। উপস্থিত থাকে নৰ্থ লখিমপুৰ উপসংমণ্ডলৰ SDO দিব্যজ্যোতি গগৈ। এতিয়াৰ পৰা বধাকৰা, বাদলিপাৰা, কুচিয়ামাৰী, বালিগাঁও আদি কেইবাখনো গাঁৱৰ ৰাইজে এই কেন্দ্ৰটোত বিদ্যুৎ মাচুল আদায় কৰিব পাৰিব। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ইয়াত বধাকৰা এৰিয়াত EPDC যিটো ব্যৱস্থা লৈছে, ইয়াত এটা চিন্তা দিছে যে ইয়াতে প্ৰতি মাহে বিল দিয়া ব্যৱস্থা এইটো আমাৰ বিশেষকৈ আমাৰ যিখিনি EPDC কনজিউমাৰ আছে তেওঁলোকৰ কাৰণে আমাৰ কাৰণে বিশেষ সুবিধা হৈছে। আৰু ইয়াত যদি আমি বিলটো দিব নোৱাৰোঁ, আমি লখিমপুৰ টাউনত EPDC অফিচত গৈ 2 ঘণ্টা 2.5 ঘণ্টা লাইন লাগি থাকিব লাগে। তাৰপাছত আকৌ সময় সুবিধাও নহয়। গতিকে ইয়াত চেণ্টাৰটো হোৱাৰ পৰা আমাৰ ইয়াৰ যিসকল কনজিউমাৰ আছে সকলো ৰাইজৰ কাৰণে সুবিধা হৈছে। আমি ভাবোঁ যে এই সুবিধাটো EPDCলে চিৰস্থায়ী কৰিলে বিশেষ ৰাইজৰ লাভান্বিত হ'ব ইয়াৰ কনজিউমাৰসকলৰ। গতিকেলৈ মই সেইটোৱেই অনুৰোধ কৰোঁ যাতে এই যিটো চেণ্টাৰ বিল লোৱা চেণ্টাৰটো এইটো স্থায়ী হওক। স্থায়ী হ'লে আমাৰ বিশেষ সুবিধা হ'ব আৰু বিশেষকৈ কি বিলবোৰ পেণ্ডিং হৈ নাথাকিব। আৰু EPDCও প্ৰতি মাহে এইবিলাক লাইন কটা কিবা কটা এই বিষয়লৈও তেওঁলোকৰ জঞ্জট নপৰিব। কাৰণ এমাহ থাকি গ'লে ইমাহৰ পিছত আকৌ ডাবুল হৈ যায়, তাৰ ওপৰত পেনাল্টি আহে। এনেকৈ গৈ যেতিয়া সৰহীয়া হৈ যায় এই পূজাটো আকৌ মানে আমাৰো অসুবিধা হৈ যায়গৈ। সকলো দিশৰ ফালৰ পৰা মানে সুবিধা হ'ব। গতিকে এইটো যদি ইয়াত থাকে সকলো ৰাইজে ইয়াতে বিলটো পে'মেণ্ট কৰিব আৰু ইয়াতকৈ আৰু বধাকৰাবাসী আৰু অন্য সুবিধা নালাগে আৰু আমি এইটো বাঞ্ছা কৰোঁ।